যিয়ে নহওক গাইজ অলৰেডি কিন্তু মই এইখন যি পৰিয়াল আচলতে এই পৰিয়ালৰ মাজমজিয়াত কিন্তু মই সোমালোঁ নাও লৈ কেনে আপোনালোকে চাব পাৰিছে আচলতে কেনেকুৱা এটা পৰিস্থিতিত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে সঁচাকৈ এটা দুখজনক বিষয় এনেকুৱা পৰিৱেশ আমি সময়ত আচলতে ক্ৰিয়েট কৰিব পাৰোঁ আপোনালোকে চাওক কেনেকুৱা এটা অৱস্থাত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে এইখন পৰিয়ালৰ প্ৰতি আপোনালোকে লক্ষ্য কৰক গৰু ছাগল কেনেকৈ তেওঁলোকে পোহপাল দিছে একেবাৰে এটা অশোচনীয় এটা পৰিৱেশ এই পৰিৱেশটো খুবেই ডিফিকাল্ট এটা পৰিৱেশত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে চাওক এইখন আচলতে তেওঁলোকৰ নাও আৰু এই নাও লৈ আচলতে দৈনন্দিন জীৱনৰ যিখিনি তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী সেই সামগ্ৰীবোৰ তেওঁলোকে আপ ডাউন কৰিছে আচলতে কেতিয়াবা তেওঁলোকে বজাৰ কৰিবলৈ এইখন নাওৱে ব্যৱহাৰ কৰিবলগীয়া হৈছে চাওক কেনেকুৱা এটা পৰিস্থিতি এতিয়া ঘৰৰ ওপৰত হয়তো তেওঁলোকৰ পানী নাই কিন্তু বহুত কষ্টত আচলতে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে ইয়াতে চাওক হাঁহ আছে তেওঁলোকৰ ঘৰৰ ভিতৰত এক আঁঠু নহয় এক কঁকালকৈ তেওঁলোকৰ পানী হৈ গৈছে এই পৰিৱেশখিনি সঁচাকৈ এটা দুখজনক এটা বিষয় এনেকুৱা পৰিস্থিতিত আমি কেনেকৈ জীৱন নিৰ্বাহ কৰিব পাৰোঁ এনেকুৱা পৰিস্থিতিত আমি কেনেকৈ আমাৰ জীৱনত এটা সুস্বাস্থ্যৰ কথা আমি কামনা কৰিব পাৰোঁ সঁচাকৈ দুখজনক বিষয় আপোনালোকে এই এনেকুৱা ফুটেজ কেনেকুৱা আপোনালোকৰ অনুভৱ হৈছে আপোনালোকে লক্ষ্য কৰক হেল্ল' গাইজ যিয়ে নহওক মই অলৰেডি কিন্তু এইখন যি ফেমিলি আচলতে মই আপোনালোকক কৈছিলোঁ সেইখন ফেমিলিত মই উপস্থিত হৈছোঁ আৰু উপস্থিত হৈ আচলতে মই দেখা পালোঁ তেওঁলোকৰ পৰিস্থিতি বা তেওঁলোকৰ যি পৰিৱেশ এই পৰিৱেশখিনি মই সঁচাকৈ লক্ষ্য কৰিছোঁ এই পৰিৱেশখিনি এনেকুৱা এটা পৰিৱেশ এটা অশোচনীয় এটা পৰিৱেশ এই পৰিৱেশত আচলতে মানুহ জীৱন যাপন কৰাটো খুবেই টান হৈ পৰে কিন্তু আজি তেওঁলোকে ধৈৰ্য ধৰি এইখন ফেমিলিত বা এইখন এৰিয়াত বা তেওঁলোকৰ যি ঘৰ তেওঁলোকৰ যি বাসস্থান এই বাসস্থানত আজিও তেওঁলোকে অটুট আছে কাৰণ আপুনিও হয়তো ভয় কৰিব এটা সময়ত যদি এনেকুৱা এটা পৰিস্থিতিত যদি আপুনিও পৰে তেতিয়াহ'লে আপুনিও ভয় কৰিব কাৰণ এতিয়া চাওক এনেকুৱা কোনো ওখ ঠাই নাই এইখিনি অঞ্চলত বা এইখিনি এৰিয়াত তেনেকুৱা কোনো ওখ ঠাই নাই অলপ মাত্ৰ যিখিনি ঠাইত সেইখিনি ঠাইতো আচলতে তেওঁলোকে ঘৰ সাজিছে কিন্তু এতিয়া হয়তো তেনেকুৱা হ'ব পাৰে যে কোনো এটা ডাঙৰ এটা সাপ উঠি আহিব পাৰে বা তেনেকুৱা হয়তো কিবা এটা তেনেকুৱা ভয়ানক কিবা এটা বস্তু হয়তো তেওঁলোকৰ এই ভিডিত উঠিব পাৰে তেতিয়া তেওঁলোকে হয়তো কি কৰিব বহুত চিন্তা চৰ্চাৰ মাজেৰে আচলতে তেওঁলোকে জীৱন যাপন কৰি আছে এতিয়া যেহেতু মোৰ সৈতে এজন ব্যক্তি আছে আচলতে বয়সস্থ মোৰ খুৰাৰ দৰে হ'ব তো তেখেতক মই আচলতে দুটামান কুৱেশ্যন সুধিম তেওঁলোকে কেনেকৈ আচলতে ইয়াতে জীৱন নিৰ্বাহ কৰিছে আজি প্ৰায় কিমান দিন ধৰি আচলতে তেওঁলোকে এনেকুৱা পানীৰ কবলত পৰিছে আৰু তেওঁলোকে অসমবাসী ৰাইজক বা অসম চৰকাৰক কি জনাব বিচাৰে এইখিনি বস্তু জনাৰ কাৰণে চেষ্টা কৰিম তো যিয়ে নহওক আসসালামু আলাইকুম ওয়ালাইকুম আসসালাম আপনি ভালো আছেন তো আলহামদুলিল্লাহ ভালো আছে যাই হোক ইনি আসলে ভালো আছে বলে আমাদের মত প্রকাশ করছেন কিন্তু যাই হোক বহুত কষ্টের মাঝখানে কিন্তু ইনি এই জায়গাটায় আছে তো যাই হোক আজকে কতদিন ধরে আপনাদের এখানে এরকম পানির পরিস্থিতি পানি হয়তো 15 দিন ধরে আছে আর কি 15 দিন তো আগে আইছিল মোটামুটি আগে কম আসল 15 দিন হয়তো বেশি হয়ে গেছে আচ্ছা 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 এই জায়গাটা কি প্রত্যেক বছরই এই ধরনের পানি ওঠে নাকি প্রত্যেক বছর পানি উঠে মোটামুটি আমরা নতুন আছি না বিটি বেঁধে হয়তো ঘর উঠানো হয়েছে আচ্ছা যে ভাই হোক এই জায়গাটায় আমি হয়তো যে কয়টা ঘর দেখছি বা যে হেড কয়টা হয়তো পরিয়াল দেখা যায় কিন্তু এখানে ওরকম মানুষ নাই তো এই মানুষগুলো আসলে কই গেছে মানুষগুলো কিছুমান চরে আছে কিছুমান এনে হয়েছে ক্লিয়ারা হওয়াই নাই চরের পরিস্থিতি খারাপ আচ্ছা আচ্ছা এই জায়গা থেকে হবো পানি ডাল হয়ে নগরপাড়ার দলংটা হয়তো পানি ডুবে গেছে যার জন্য আহারা কষ্ট হয়েছে আচ্ছা যাই হোক বর্তমান এই জায়গায় যে আছেন আসলে বাজারঘাট কোন ধরনের করছে বাজার হয়তো এই বিদ্যানগর বাজার যাওয়া হয় বিদ্যানগর বাজার যাওয়া হয় এখান থেকে আপনি কিভাবে যান বিদ্যানগর বাজারে হাত নাও দিয়ে চলাফেরা করা লাগে হাত নাও দেয় যদি হয়তো হাত নাও ওরকম কোনো কন্ডিশন না থাকতো যদি কোন জায়গায় যদি কিবা একটা অঘটন ঘটে যায় তখন আপনি অবস্থা কিরকম অবস্থা মানে হিসাবে থাকার তাছাড়া তোর পার নাই তাছাড়া পার নাই আচ্ছা আচ্ছা আপনার ফ্যামিলি মেম্বার কয়জন পরিয়াল 10 জন ধরে কি এই জায়গায় থাকেন না বেলেগ কোন জায়গায় বেলেগ জায়গায় আছে কামের জন্য গেছে না হ্যাঁ কামের জন্য গেছে আচ্ছা 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 তাহলে বর্তমান যেহেতু আপনি বাজারঘাট করতে অসুবিধা হয়েছে এরকম একটা পরিস্থিতি আসলে তো দেখছি বাজারঘাট করা খুবই অসহনীয় একটা পরিবেশ বা খুবই একটা ডিফিকাল্ট একটা পরিবেশ তো এই পরিবেশটার মধ্যে আসলে তো যেহেতু পানির যে আগ্রাসন ঘটছে বা সারা আসামে বর্তমান কিন্তু পানি সিরিফ খালি আপনার এই জায়গাটার মধ্যে না এরকম হাজার হাজার পরিয়াল আছে তো ওই পরিয়ালের জন্য আপনি কি বলতে চান আসামবাসী রাইজের কারণে হয়তো সরকার যদি সহায় করে এটা মানে রাইজের জন্য ভালো
এতিয়া মই যিখিনি কথা শুনিব পাৰিলোঁ তেওঁলোকৰ সৈতে যিখিনি হয়তো ভাষ্য মই ল'লোঁ তাৰ পৰা এটা বস্তু মই স্পষ্ট হ'ব পাৰিলোঁ যে তেওঁলোকে আচলতে অসম চৰকাৰৰ প্ৰতি আবদাৰ জনাইছে যে অসম চৰকাৰে যাতে তেনেকুৱা কোনো এটা ব্যৱস্থা বা তেনেকুৱা কোনো এটা পন্থা অৱলম্বন কৰে যাতে এইসকল মানুহে যাতে অতি সোনকালে তেওঁলোকৰ জীৱনৰ এক উন্নত শিখৰত উপনীত হ'ব পাৰে যাতে তেনেকৈ বছৰে বছৰ যাতে তেওঁলোকে বানপানীৰ কবলত পৰিবলগীয়া নহয় তেনেকুৱা এটা সুব্যৱস্থা কৰাৰ কাৰণে আচলতে তেওঁলোকে আহ্বান জনাইছে মই আশা কৰিম অসম চৰকাৰে যিমানখিনি পাৰে মানে আচলতে এনেকুৱা দুখীয়া দৰিদ্ৰ পৰিয়ালক আপোনালোকে হেল্প কৰক বা সহায় কৰক যাতে তেওঁলোকে দুমুঠি খাই দিনত হয়তো দিনটোত হয়তো কাম কৰাৰ পাছতো যাতে ৰাতিত এসাঁজ টোপনি যাতে তেওঁলোকে সুন্দৰভাৱে মাৰিব পাৰে বা সুন্দৰভাৱে যাতে তেওঁলোকে টোপনিত লালকিল হ'ব পাৰে এই ব্যৱস্থাটো অসম চৰকাৰৰ প্ৰতি মোৰ কৃতজ্ঞ ৰখিল যাতে অতি সোনকালে আপোনালোকে কিবা এটা ব্যৱস্থা কৰি দিয়ে কাৰণ এনেকুৱা হাজাৰ হাজাৰ পৰিয়াল আছে আজি তেওঁলোকে পানীত উপঙি আছে তেওঁলোকৰ গৰু ছাগল মহৰ কথা যদি আমি উল্লেখ কৰোঁ তেতিয়াহ'লে আৰু লং হৈ যাব ভিডিঅ'টো কিন্তু সেইখিনি বস্তু আপোনালোকক নেদেখালোঁ জাষ্ট আপোনালোকক এইখিনি দেখালোঁ এই পৰিয়ালটো আচলতে কেনেকৈ তেওঁলোকে বসবাস কৰি আছে বা এই পৰিয়ালৰ মানুহ কিমান জ্বালা যন্ত্ৰণা তেওঁলোকে ভোগ কৰি আছে এইখিনি কথা আপোনালোকক বুজাৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ এনেকুৱা ভিডিঅ' মই আগতেও কৈছোঁ আপোনালোকক সময়তহে আচলতে ক্ৰিয়েট কৰিব পাৰোঁ সদায় কিন্তু এনেকুৱা ভিডিঅ' আমি ক্ৰিয়েট কৰিব নোৱাৰোঁ দুখীয়াৰ দুখীয়াহে বুজে আচলতে ধনী মানুহে কিন্তু কেতিয়াও নুবুজে সেইবাবে কৈছোঁ এই ভিডিঅ'টো যিমান পাৰে মানে দুখীয়া মানুহে আচলতে শ্বেয়াৰ কৰি দিয়াটো খুবেই দৰকাৰ আমাৰ অসমৰ বুকুত যদি এনেকুৱা বানপানীত পতিত হৈ থকা প্ৰতিখন পৰিয়ালক আচলতে একমাত্ৰ আমিয়েই নিৰীক্ষণ কৰিব পাৰোঁ বা একমাত্ৰ আমিয়েই সেইবোৰক অসম চৰকাৰৰ হাতত তুলি ধৰিব পাৰোঁ যিখন পৰিয়ালৰ অৱস্থা আপোনালোকে এবাৰ লক্ষ্য কৰক কেনেকুৱা এটা অৱস্থা এনেকুৱা অৱস্থাত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে এতিয়া চাওক মই দেখা পাইছোঁ আচলতে এই ঘৰখনৰ অৱস্থা আপোনালোকে এবাৰ লক্ষ্য কৰক কিমান কষ্ট কৰি আচলতে তেওঁলোকে ৰৈ আছে